মিশনৰ নতুন নোটিছ প্ৰকাশ কৰিছে। এই লিষ্টত বহুত ছাত্ৰ-ছাত্ৰীৰ নাম আহিছে। নাম থকা ছাত্ৰ-ছাত্ৰীয়ে এতিয়া ল'ব পাৰিব এডমিশ্যন। এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব কি কোৰ্চৰ এডমিশ্যনৰ লিষ্ট প্ৰকাশ কৰিছে, লগতে এডমিশ্যন কেতিয়া ল'ব লাগিব, এইখিনি ডিটেইলছ এই ভিডিঅ'ৰ জৰিয়তে জনাই দিব। এতিয়া ছাত্ৰ-ছাত্ৰীক জনাই দিব কি কোৰ্চৰ। এইটো হ'ল ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চৰ। পুনৰ জনাই দিব বিচাৰিছোঁ ডি ফাৰ্ম আৰু বি ফাৰ্ম কোৰ্চৰ এডমিশ্যনৰ নোটিছ প্ৰকাশ কৰিছে। এইটো হ'ল ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙৰ মেৰিট লিষ্ট। যিসকলে ছেকেণ্ড ৰাউণ্ড কাউন্সেলিঙত এপিয়াৰ হৈছিল সেইসকল ছাত্ৰ-ছাত্ৰীৰ লিষ্ট আহি গ'ল। ডি ফাৰ্ম কোৰ্চৰ লিষ্ট কেনেকৈ ডাউনলোড কৰি ছাত্ৰ-ছাত্ৰী চাব পাৰিব সেই প্ৰচেছটো জনাই দিয়া হ'ব। বহুত কেণ্ডিডেটৰ নাম আহিছে, এটা ক'বলৈ গ'লে বহুত সময়ৰ প্ৰয়োজন হ'ব। এইটো হ'ল বি ফাৰ্ম কোৰ্চৰ লিষ্ট। এতিয়া মই ইম্পৰ্টেণ্ট ডেট জনাম যে এডমিশ্যন কেতিয়া ল'ব লাগিব। ইয়াতে উল্লেখ কৰিছে 2024 চনৰ নৱেম্বৰ মাহৰ 13 আৰু 14 তাৰিখত যাই এডমিশ্যন ল'ব লাগিব ডি ফাৰ্ম কোৰ্চৰ কেণ্ডিডেটৰ, যিসকলৰ লিষ্টত নাম আহিছে। এডমিশ্যনৰ সময়ত লগত লৈ যাব লাগিব CEE পৰীক্ষাৰ এডমিট কাৰ্ড, স্ক'ৰ কাৰ্ড, PRC, HS পাছৰ মাৰ্কশ্বিট, পাছ চাৰ্টিফিকেট লগতে লৈ যাব লাগিব। যদি NCL হয়, OBC MOBC হয় তেতিয়াহ'লে NCL লৈ যাব লাগিব। বি ফাৰ্ম কোৰ্চৰ নৱেম্বৰ মাহৰ 14 তাৰিখত যাই এডমিশ্যন ল'ব লাগিব। যাৰ যিখন কলেজত চিলেকশ্যন হৈছে সেই কলেজত যাই ৰিপৰ্ট জনাব দিছে। এতিয়া মই লিষ্ট ডাউনলোড প্ৰচেছ জনাম। তোমালোকে কাম কৰিবা, এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক পাবা। পুনৰ জনাই দিব বিচাৰিছোঁ এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক পাব। লিংকত ক্লিক কৰি জইন হ'ব। তাতে দি দিছোঁ অলৰেডি, তাতে ডিটেইলছ চাব পাৰিব, তাতে ডাউনলোড কৰিব পাৰিব। হোৱাটছআপ গ্ৰুপত যেতিয়া এই চেনেলত যেতিয়া ক্লিক কৰিব লিংকত, তাৰপিছত এই পেজৰ তলত পাব আফটাৰ ছেকেণ্ড কাউন্সেলিং 2024 মেৰিট লিষ্ট ডি ফাৰ্ম আৰু বি ফাৰ্ম। ডি ফাৰ্মত ক্লিক কৰিলে ডি ফাৰ্ম কোৰ্চৰ মেৰিট লিষ্ট ডাউনলোড হ'ব, বি ফাৰ্মত ক্লিক কৰিলে বি ফাৰ্ম কোৰ্চৰ। এতিয়া কাম কৰক, এই ভিডিঅ' ডেছক্ৰিপশ্যনত হোৱাটছআপ চেনেলৰ লিংক দিছোঁ, লিংকত ক্লিক কৰি জইন হওক। তাতে লিংক পাব, সেই লিংকত ক্লিক কৰিলে এই আৰ্টিকুল অ'পেন হ'ব। তাৰপিছত এই পেজৰ তলতে পাই যাব, ডাউনলোড কৰি এবাৰ চেক কৰক।